নমস্কাৰ সাহি ইনফৰমেশ্যন চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো আজি আমি গ্ৰেড 3 ৰিজাল্ট সম্পৰ্কে জনাম আৰু সেই ৰিজাল্ট সম্পৰ্কে আতানুভিয়ান ডাঙৰীয়াই এখন টুইট কৰিছে আৰু সেই টুইটটো কৰিছিল 12:16 আৰু 4 নম্বৰ অৰ্থাৎ আজিই কৰিছে আৰু সেই টুইটত উল্লেখ কৰিছে যে ৰিজাল্টস ফৰ গ্ৰেড 3 ADRE were delayed by a few days due to the checking of the AWS certificates of the candidates. Unlike previous, results for the grade 3 test will be announced on or by November 14. যে গ্ৰেড 3 যিসকল প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰোঁতে AWS সাৰ্টিফিকেটখন আপলোড কৰিছে এতিয়া সেই AWS সাৰ্টিফিকেটখন এতিয়া পৰীক্ষা কৰি আছে তে চেকিং হোৱাৰ পিছত 14 তাৰিখৰ দিনাখন নৱেম্বৰৰ 14 তাৰিখৰ দিনাখন গ্ৰেড 3 ৰিজাল্ট আউট কৰিব আৰু যিসকল প্ৰাৰ্থীৰ ৰিজাল্ট ভাল হৈছে সিহঁতে ৰিজাল্টৰ ডেট লৈ অপেক্ষা নকৰি এতিয়াৰে পৰা ভাইভাৰ কাৰণে প্ৰিপাৰেচন কৰিলে হ'ল আৰু ভাইভাৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে সেই বিষয়ে সৰু এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে গৈ চাব পাৰিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ